হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু এতিয়া প্ৰায় 11টা বাজি গ'ল আৰু মই এতিয়া যাবলৈ আহিছোঁ আমাৰ মামাহঁতৰ ঘৰলৈ। মই ঘৰতে আচলতে ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ, কিন্তু পাহৰি থাকিলোঁ আৰু এতিয়া মনত পৰিল। চ' ভাবিছোঁ এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু চাইকেল লৈ আহিছোঁ মামাহঁতৰ ঘৰলৈ। আমাৰ ঘৰৰ পৰা প্ৰায় 11 কিলোমিটাৰ দূৰ হ'ব। চ' ভাবিছোঁ আপোনালোককো লগত লৈ যাওঁ। তো বলক তেনেহ'লে ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰা। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে চাওকচোন কি সুন্দৰ পৰিৱেশ। বলক, যি পাৰোঁ দেখিব গৈ থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। একদম শেষলৈকে চাই থাকক, চাই থাকক। এইবিলাকে সেউজীয়া পৰিৱেশ। আৰু এইখিনিক কয় দলমা, দলমা। এইখিনিক কয় দলমা গীত। চাই থাকক, চাই থাকক, পৰিৱেশটো চাওকচোন। আপোনালোক অকণমান পিছফালৰ পৰা দেখুৱাই দিছোঁ। চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া সেউজীয়া। বহুত বাহিৰ আপোনাৰ এইবিলাক ইণ্ডাষ্ট্ৰি হৈছে আৰু এইবিলাক আমাৰ ওচৰতে ইণ্ডাষ্ট্ৰি। আৰু মই যে আপোনালোকক এটা শ্বৰ্ট ভিডিঅ' দেখাইছিলোঁ ইণ্ডাষ্ট্ৰিত জুই লগা, সেই ভিডিঅ'টো ক'ত জুই লাগিছিল আপোনালোকক আজি মই দেখুৱাই দি আছোঁ। চাই থাকক। এই তাত অকণমান দেখাইছোঁ, গৈ থাকক দেখা পাই থাকিব। এই মানুহ নাচাব। এইটো ইণ্ডাষ্ট্ৰি, এইটো দেখিছেনে? চাইকেল মাৰি আছো না, সেইকাৰণে ভালকৈ দেখা নাই কিজানি। পুৰা গৈ থাকক। চাৰিওফালে কেৱল সেউজীয়া দেই, সেউজীয়া। নেচাৰ ইজ এ গ্ৰীণ। এইটো ইণ্ডাষ্ট্ৰিৰ কথা কৈছোঁ। এইটো পুৰা জুই লাগি গৈছিল। এখন দলং পাইছোঁ, এতিয়া উঠিব লাগে। উঠি যাই আছোঁ। ফ্ৰেণ্ডছ, আহি পালোঁ আৰু অলপ আছে বেছি নাই, তথাপি অকণমান ৰৈ দিলোঁ আৰু আপোনাক অকণমান পৰিৱেশটো দেখাই দিলোঁ। আৰু পৰিৱেশটো চাওকচোন আপোনালোকে। হেল্ল' ফ্ৰেণ্ডছ, মই আহি পালোঁ। আহি চাহ পানী খালোঁ। খাই এতিয়া অকণমান আমি বহিছোঁ ইয়াত। আৰু মোৰ লগত আছে আজি মাইহঁতৰ বাবু। এইটো হৈছে আমাৰ বাচ্চা লড়কা। কি খাই লগাই দিছে দাঁতছা বেলেগ খাই লগাইছে। আৰু কৈ দিয়া তোমাৰ নামটো। সৈয়দ জুন আলী। আচল নামটো কি? সৈয়দ হামিদুৰ ৰহমান। আচল নাম হামিদুৰ ৰহমান। আমি ঘৰত মাতো জুন। আৰু পঢ়ি আছে কোন ক্লাছত কৈ দিয়া আকৌ? 3 ক্লাছ 3ত পঢ়ি আছে। আৰু ইয়াৰ পৰিৱেশটো চাওকচোন আপোনালোকে, ইমান সুন্দৰ পৰিৱেশ। আপোনালোক অকণমান দেখুৱাই দিছোঁ। পূৰা হাৱা আহি আছে। আমি হাৱা খাই ইয়াত বহি আছোঁ আৰু এই নাকটো কচাই আছে। চ' আপোনালোক অকণমান বেক চাইডৰ পৰা দেখুৱাই দিছোঁ, আপোনালোকে চাই থাকক। আৰু এতিয়া কেইটা বাজিল? 2টাই বাজে। আমি ভাত খোৱা নাই এতিয়ালৈকে, ভাত চাত খাম। কি বতাহ। আৰু আপোনালোকক অকণমান পিছফালৰ বেকগ্ৰাউণ্ডটো দেখুৱাই দিছোঁ, চাওকচোন কিমান সেউজীয়া। এইটো হৈছে আমাৰ মামাহঁতৰ ঘৰ। আৰু এখন আমাৰ মোৱাৰ গাড়ী একদম জংঘলৰ মাজত থৈ দিছে। পিছফালৰ পৰিৱেশটো চাওকচোন। আৰু আচলতে
সিহঁতৰ ঘৰটো পথাৰৰ এইবিলাক পুখুৰী মোৰ মোবাইলটো পৰি গৈছে আৰু এয়া পৰিৱেশ আপোনালোকক অকণমান পৰিৱেশটো ভালদৰে দেখুৱাই দিছোঁ চাই থাকক দিছে কাৰ গৰু এইটো আমাৰ মাহীহঁতৰ গৰু তাতোকে নিকলি হেল্ল' ফ্ৰেণ্ডছ এতিয়া আমাৰ দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ সময় হৈ গ'লে এতিয়া মায়ে মোক কিবা কিবি খাবলৈ দিছে ভাতৰ লগত সেইখিনি দেখুৱাই দিছোঁ আপোনালোকে এয়া মাংস তাৰপিছত ৰঙালাও আৰু হাৰ্দি বনাইছে দালি বনাইছে তাৰপিছত লগতে নেমু টেঙা দিছে এইবাৰ বাবু এইফালে ভাত খাইছে আৰু আপোনালোকক মই ভাত খোৱা হোৱাৰ পিছত লগ পাই আছোঁ চ' চাই থাকক হেল্ল' ফ্ৰেণ্ডছ আৰু আমি এতিয়া যাবলৈ ওলালোঁ আৰু এতিয়া আমি ঘৰত যাব লাগে চ' পিন্ধি উৰি পূৰা ৰেডি আৰু আজি মোৰ লগত যাব আমাৰ হামিদুৰ জোন চ' আৰু চাই থাকক আৰু আমাৰ ইয়াত ম'হ আছে ম'হ গৰু চ' এতিয়া আবেলি 4টামান বাজিল এতিয়া আৰু 5টাই বাজিল চ' এতিয়া আমি আৰু যাওঁ আৰু ভিডিঅ'টো লাইক কৰিব ন ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি আৰু বেয়া পায় তেতিয়াহ'লে আমাক ডিছলাইক কৰি দিব নেকি অঁ এইখিনি আৰু এইটো হৈছে আমাৰ মাহঁতৰ ঘৰ আমাৰ এখন জন্ম জেগা আমাৰ এইটো পৰিৱেশ চোৱা আমাৰ পথাৰ আমাৰ ঘৰত ছাগলী আছে গৰু আছে দেখা দি অঁ দেখাই দিছোঁ দে এইটো আমাৰ মহা তোমাৰ মহা চাব দে কোনোবা চাই চাব আৰু অঁ তোমাৰ মহা হাই কৈ দি হাই হাই কি হ'ব ভালে আছা ভালে আছে হাই ভালনে হচোন খবৰ ভালনে সকলোৰে ভালনে কৰোণাৰ কাৰণে অলপমান মাস্ক চাস্ক মাৰি থ'ব লাগে মুখে চুখে এইটো মহামাৰী বেমাৰ হৈছে মানুহ লগত আছে গৰু গৰুৰ নাম কি থৈছে গৰুৰ নাম ৰঙিলী ৰঙিলী এইটো আমাৰ ৰঙি গাই ডেইলি আমি গাখীৰ পাওঁ 1 লিটাৰকৈ পাওঁ 1 লিটাৰ পাওঁ আজিকালি অলপ কমেই দিয়ে আৰু প্ৰথম দিছিলে এতিয়া এটা বাচ্ছা আছে আৰু বাচ্ছাটো ৰাখিছোঁ তাৰপিছত আমাৰ এইটো পুখুৰী বৰ পুখুৰী ইয়াতে মাছ আছে আমাৰ ইয়াতে বহুত ডাঙৰ ডাঙৰ মাছ পাওঁ আমি আমাৰ আৰু যদি ভাল লাগছে আমাৰ এইটো ইয়াতে চিতল মাছ আদি মাছ বহুত ডাঙৰ পুখুৰী দেখিছে না আপোনালোকে এতিয়া বহুত সকলো ধৰণৰ মাছ পোৱা যায় কেতিয়াবা আহিলে ক'ব যদি ভাল পাইছে ভিডিঅ'টো আমাক লাইক কৰি দিব থেংক ইউ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ গৰু টানি লৈ গৈছে কাম নাই খং উঠছি আৰু ৰঙিলিয়ে হাই কৈ দি হাই অঁ হাই কৰি দিছি আৰু ৰঙিলি হাই কৈ দি ৰঙিলি হাই কৰি দি হাই হামা কৈ দি হাই মা খবৰ ভালনে কৈ দি ভাল ভাল কৈ দি ভাল ভাল জানিছে কা খবৰ ভালনে চ' ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ আৰু এইখিনিতে মোৰ ভিডিঅ'টো শেষ কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাৰে বাৰে কৰিছোঁ